আমার বিপিএফ দলের অভাব লগতে আমার প্রার্থী আমার কোকরাঝার লোকসভা সমষ্টির প্রার্থী শ্রীযুত খাম্পা বৰগোহাঁই ছাৰক সম্বোধন জনাইছো। শ্রেণীর মানুহক আমি দলৰ হৈ পেলাই যেনেকুৱা ধৰণৰ সহায় কৰিব লাগে আমি সহায় কৰি যাম। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লিডাৰসকলকো আমি কৈছো যে আপোনালোকে আমাক সহায় কৰক। সহায় কৰাৰ পিছত জিকাৰ পিছত আমি আপোনালোকৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত আমি দলৰ হৈ পেলাই আমি আপোনালোকক ছাপোৰ্ট কৰিম, কাম কৰি যাম বুলি আমি কৈছো। এইটোৱে আমি সবে বিটিচিৰ মানুহ, বিটিচিতে থাকিব, বিটিচিৰ হৈ কাম কৰাটো আমাৰ সকলোৰে দায়িত্ব। আজি কোনো জাতিয়ে বুজিব নোৱাৰাকে থকা নাই, চবে বুজিব পাৰিছে বিটিচিৰ অৱস্থাটো কি হ'বলৈ গৈ আছে সেইখিনি কথা। তো যে হওক মই সেইখিনি ক'লো। আমি আকৌ যিহেতু লগ পাম, আকৌ আমি কোকৰাঝাৰ লোকসভাৰ কাৰণে অহা 25 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমি এভেইলেবল আছে। যেহেতু আমি দৰং ওদালগুৰিতো কেণ্ডিডেট দিছে, সেইকাৰণে অহাকালিৰ পৰা আমাৰ মেক্সিমাম প্ৰগ্ৰাম দৰং ওদালগুৰিত হ'ব। 20ৰ পৰা 26লৈকে এই 4 দিনটো আমি দৰং ওদালগুৰিতে থাকিম। 25ৰ পৰা 5 তাৰিখলৈকে আমাৰ কোকৰাঝাৰত এভেইলেবল হ'ব। আপোনালোকে ক'ত কেনেকৈ মিটিং বিচাৰে আপোনালোকে ঠিক কৰি পেলাই ৰাখক। আৰু আমাৰ লিডাৰসকলক কোনটো লিডাৰক ক'ত লাগে, কোনটো জাতিৰ ওচৰত যাব লাগে, কোনটো এৰিয়াত যাব লাগে, এইবিলাক আপোনালোকে স্থায়ী কমিটিৰ লগত আলোচনা কৰি পেলাই আমাৰ দলৰ কৰ্মীসকলে ঠিক ঠাক কৰি লওঁ। অন্ততঃ মই 25ৰ পৰা 5 তাৰিখলৈকে মই এভেইলেবল আছে কোকৰাঝাৰ লোকসভাৰ কাৰণে। মই আহিম, অহাকালিৰ পৰা মই দৰং ওদালগুৰিত ব্যস্ত হ'ম। মই সেইখিনি কথা আমাৰ লিডাৰসকলক মই জনালোঁ। তেনেধৰণে কষ্ট কৰাৰ কাৰণে আজি এইখিনি পৰ্যায়লৈকে আমি আহিব পাৰিছোঁ। তো তাৰ কাৰণে মই সকলো শ্ৰেণীৰ আমাৰ দলৰ কৰ্মী নেতাসকলক মই ধন্যবাদ দি মই বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ, ধন্যবাদ।